নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী আপোনালোকক সাধাৰণ জ্ঞানৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ ওপৰত। তেন্তে আহক আমি কথাবোৰ আলোচনা কৰোঁ। কোনখন ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ ডাঙৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ নদী। অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিগবৈ। অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নিম্নলিখিত কোনটো স্থানক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুৱালকুছি। অসমৰ আটাইতকৈ ডাঙৰ কয়লা ক্ষেত্ৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাকুম কয়লা ক্ষেত্ৰ। অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰৰ শিৱ মন্দিৰ। কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড়। কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট। কোনখন জিলা BTAD পৰিষদৰ অধীনত নাই? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোৱালপাৰা। জনসংখ্যা অনুসৰি ভাৰতত অসমৰ স্থান কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 15 নম্বৰ। নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং জিলাত অৱস্থিত। কোনটো অসমৰ সৰ্বোচ্চ পাহাৰীয়া পৰিসৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰাইল পৰিসৰ। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া জন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তৰুণ শইকীয়া। অসমৰ কোনখন জিলাক সত্ৰৰ দেশ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰপেটা। ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 916 কিলোমিটাৰ। শ্ৰীসূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোৱালপাৰা জিলাত অৱস্থিত। সৌৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শনি গ্ৰহৰ। পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ছাহাৰা মৰুভূমি। কোনখন মহাদেশত নীল নদী আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকা মহাদেশত। পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনখন? ইয়াৰ উত্তৰ হৈছে ভেটিকান চিটি। আমাৰ সোণাৰ বাংলা কোনখন দেশৰ ৰাষ্ট্ৰীয় সংগীত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাংলাদেশৰ। অসমৰ জনবহুল মহানগৰী কোনখন?
ইয়াৰ উত্তৰ হৈছে গুৱাহাটী। ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক'ত? ইয়াৰ উত্তৰ হৈছে বংগোপসাগৰ। অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে তেজপুৰত অৱস্থিত। সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে শোণিতপুৰ জিলাত অৱস্থিত। অসমৰ জাতীয় উৎসৱ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিহু। অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে গুৱাহাটীত অৱস্থিত। কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ? ইয়াৰ উত্তৰ হৈছে হাফলং। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে তেন্তে পেজটো লাইক এণ্ড ফ'ল' কৰি দিব। আকৌ লগ পোৱাৰ আশাৰে আপোনালোকৰ পৰা বিদায় বিচাৰিছোঁ। নমস্কাৰ।